চন্দন আৰু খাম্পা এক নাম্বাৰ জাতিৰ বড়ো জাতিৰ এক নাম্বাৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা। এই দুইজনৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এক সময়ত। বড়ো জাতিৰ A to Z সকলোৱে আজিৰ দিনত বা আগৰে পৰা পলিটিকেলি ইউনিফাইড হোৱাটো চবেই বিচাৰিছে। ইয়াত চন্দন খাম্পাৰ কথা নাহে। বড়ো জাতিৰ A to Z সকলোৱে ইউনিফিকেশ্যনটো বিচাৰি আহিছে, কিন্তু হোৱা নাই। তেখেতে বেলেগক দোষাৰোপ কৰা, বেলেগক বেয়া কোৱাটো আজিৰ বেমাৰ নহয়, এইটো হ'ল হাগ্ৰামাৰ পুৰাণা বেমাৰ। কাৰণ তেখেতে ইমান অহংকাৰী, ভাবিছে যে এইবাৰ BPF-এ মানে অবসলিউট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিব, যে হাগ্ৰামাৰ এই কথাবোৰৰ ওপৰত এক বিন্দু বিশ্বাস নকৰিব। তেখেতে উত্তৰে যাম বুলি ক'লে দক্ষিণ পিনে যোৱা ব্যক্তি। তেখেতে এক বুলি ক'লে অলৰেডি 10 লিখি গৈ পাইছে, এনেকুৱা ব্যক্তি। MP ইলেকশ্যনৰ হাগ্ৰামা মহিলাৰ কি কৰিছে কি কৰা নাই, আৰু সি নিজৰ সেই কাৰ্য anti-BPF পাৰ্টি প্ৰেচিডেণ্ট হৈ MP ইলেকশ্যনৰ যিটো কাৰ্য কৰিলে সেইটো ঢাকি থবৰ কাৰণে মোৰ ওপৰত দোষাৰোপ আনিছে হাগ্ৰামা মহিলাৰে। এই ইলেকশ্যনত তেখেতে চৰকাৰ গঠন কৰাৰ কথাটো বাদ দিয়ক, কয়টা সমষ্টিত জিকিব ঘাবৰাইছে হাগ্ৰামাই। নিজৰ সমষ্টিত নিজে জিকিব না নাই এতিয়া গম পাইছে। ইয়াৰ কাৰণে উগুল থুগুল কথা কৈছে, এই খাম্পা এই চন্দন ক'ত লুকাই আছে, আহ ক'ত দাঁড়াওক। এইবোৰ নেতাৰ ভাষা নেকি, নেতাৰ চৰিত্ৰ নেকি? নেতাৰ এটা মৰ্যাদা থাকিব লাগে, আৰু নেতাই এজন নেতাক মান সন্মান দিয়াটো সেইটো এটা নেতাৰ স্বভাৱ হ'ব লাগে। बेनिफ्राय फर्मुलाया मेडियाव नङा, जनानै रायलायगोन। प्रमद बरुवा दा रुलिं पार्टी, बेथ' अपोजिशनसो। ধৰ্মৰ আলোচনা কৰাৰ পিছত যদি হাগ্ৰামা মহিলাৰী আহি যায় তেতিয়া বহুত অসুবিধা হয়। তো যিয়ে নহওক ৰাজনীতি কৰা হিচাপে এই প্ৰশ্নটোতো আহিব। চাওক, হাগ্ৰামা মহিলাৰী আহ্বান মতে যদি আমি চলাব লাগে বা চলিব লাগে তেতিয়াতো UPPL-ৰ দৰকাৰেই নাছিলে। গতিকে UPPL-টো কিহৰ কাৰণে জন্ম হৈছে? হাগ্ৰামা মহিলাৰী যেতিয়া হত্যা হিংসা বন্ধ কৰিব পৰা নাই, এটা বড়োলেণ্ডটো অশান্তিময় এটা পৰিৱেশৰ পৰা শান্তিত ঘূৰি আনিব পৰা নাই, ইয়াত স্কুল কলেজ নিৰ্মাণ কৰিব পৰা নাই, একো কাম কৰিব নোৱাৰিলে, তেতিয়া UPPL-ৰ জন্ম হ'ল। আৰু UPPL-ক ৰাইজে নিৰ্বাচিত কৰি চৰকাৰ গঠন কৰিবলৈ দিলে। এই ৰাইজৰ আদেশ মতে, ৰাইজৰ নিৰ্দেশ মতে, ৰাইজৰ বিচৰা মতে যোৱা 4-4টা বছৰত আমি ৰাইজৰ কামবিলাকে কৰি আছোঁ। গতিকে ইয়াত যদি আজি হাগ্ৰামা মহিলাৰীয়ে কি কৈছে কি কোৱা নাই ইটো যদি আমি সিদ্ধান্ত ল'ব লাগে, তেনেহ'লেতো আমি আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকে মানে ওপৰত থ'ব লাগিব। যি মানুহজনে 5 বছৰত একবাৰো এছেম্বলিত নাহিল, সেই মানুহজনৰ কি গুৰুত্ব আছে ৰাজনীতিত? হাগ্ৰামা মহিলাৰে কৈছে আপোনাৰ চৰকাৰ মাত্ৰ 15 দিন, তাৰপিছত BTR পুনৰ BPF-ৰ চৰকাৰ। এই কথাটো ক'বলৈতো সি লাজ পাব লাগিছিলে। আমাৰ চৰকাৰ গঠন কৰাত 2020 চনৰ মই 15 ডিচেম্বৰত শপত গ্ৰহণ কৰিছিলোঁ। তেতিয়া কৈছিলে 1 সপ্তাহত চৰকাৰ ভাঙিব, 1 মাহত চৰকাৰ ভাঙিব, 2 মাহত চৰকাৰ ভাঙিব। হাইকোৰ্টত যাই কেছো দিলে, তাৰপিছত না তেখেতে কেছত জিকিল না চৰকাৰ ভাঙিল। আমি 5 বছৰ সম্পূৰ্ণ বাজেট দাখিল কৰি এটা টকাও তেখেতৰ নিচিনা ঋণ নকৰাকৈ সুস্থভাৱে চৰকাৰ চলাই আজি দেখুৱাই দিছোঁ যে চৰকাৰ যদি চলাব ইচ্ছা আছে, ৰাইজক যদি সেৱা কৰিব ইচ্ছা আছে, সেৱা কৰিব পাৰে, কাম কৰিব পাৰে। যদি লিডাৰবিলাকে যদি কোটি কোটি টকা নাখায়, ৰাইজৰ বহুত কাম কৰিব পাৰে, সেইটো আমি দেখাই থৈ আহিছোঁ তেখেতক 4 বছৰ।